নমস্কাৰ, মই দীপশিখা ৰাজকোঁৱৰ লাহৰজ্যোতি মৰাণৰ এটি সুন্দৰ কবিতা আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ। কবিতাটিৰ শিৰোনাম ভালপোৱাৰ সঠিক ঠিকনা বিচাৰি। বাস্তৱতাৰ পৃথিৱীত বিচাৰি ফুৰো ভালপোৱাৰ প্ৰতিচ্ছবিৰ সঠিক ঠিকনা। এয়াই চাগে ভৰ যৌৱনৰ সময়, এয়াই চাগে গভীৰ প্ৰেমে আমনি কৰাৰ সময়। নাজানো ভালপোৱা মানে কি, নুবুজো ভালপোৱা মানে কি, তথাপিও তোমাক চিঞৰি চিঞৰি ক'ব মন গৈছে মোৰ ভালপোৱাৰ সঠিক ঠিকনা। সমান্তৰালভাৱে ভয়ো লাগিছে, জানোচা মই দিয়া সেই ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিবা। মই দিয়া ভালপোৱাৰ সঠিক ঠিকনা হয়তো তুমি বুজিও নুবুজাৰ ভাও ধৰিবা। মনৰ মাজৰ গভীৰ ভালপোৱা সেয়া উজাৰি দিওঁ, সপোনৰ ৰংবোৰৰ মাজত বিচাৰি ফুৰো ভালপোৱাৰ প্ৰতিচ্ছবি, তথাপিও নোপোৱাৰ বেদনা। এয়াই চাগে ভালপোৱাৰ সংজ্ঞা। ধন্যবাদ।